হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আৰু আজি আহিছোঁ গাঁৱৰ ঘৰলৈ। তো ভাবিলোঁ অকণমান ভিডিঅ'টো কৰোঁ, আপোনালোকক দেখুৱাওঁ। গাঁৱৰ ঘৰলৈ আহিছোঁ তো গাঁৱৰ ঘৰত আমাৰ সকাম আছে কালিলৈ। তো কিছুমান নিয়ম আজিয়ে কৰিব, বামুণৰ নিয়মখিনি আজিয়ে কৰিব। তো আমি আজি আহিছোঁ গাঁৱৰ ঘৰলৈ। তো ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। এতিয়া বৰ্তমান মই কিহত আছোঁ বুলি ক'লেও, বৰ্তমান মই চেগুন গছৰ বাগান পাইছোঁহি। আৰু ইফালে ৰেল লাইনটো আছে, দেখিছেনে? অকণমানকৈ ৰেল লাইনটো আছে। আৰু ভিডিঅ'টো এইখিনিৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। সকলোখিনি শেষ কৰি পেলালে, গোটেই চোতাল অৱস্থা নাইকিয়া কৰি দিলে। বহুত ডাঙৰকৈ বৰষুণ দি দিলে আজি ৰাতিপুৱাই। তো সেইকাৰণে চোতালখন ৰভা দি থৈছিলে, যদিও পানী ইমানেই ডাঙৰ হ'ল নহয়, গোটেইখন বোকা বোকা হৈ গ'ল। তাকে খালিলে কি হ'ব সেইটোকে চিন্তা কৰিছে, কেনেকৈ কি কৰিব। হয়তো পাল পাৰি দিব চাগে, পাল পাৰি দিলে কিবা এটা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু সকলোৱে। আৰু এতিয়া আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। একদম প্ৰথমৰ পৰা, আৰম্ভণিৰ পৰা, ঘৰৰ পৰা ওলোৱাৰ পৰা ভিডিঅ'টো দেখাই দিম, কোনফালে কোনফালে গৈছিলোঁ। তো চাই থাকিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে